নমস্কাৰ। আজি মই আপোনালোকলৈ এটা আকৌ বেলেগ ভিডিঅ' লৈ আহিছোঁ। মানে বিষয়টো ঠিক একেটাই নহয়, বেলেগ বেলেগ। মানে কথাটো হৈছে কি, সামাজিক সামাজিক কিছুমান অৱক্ষয়ৰ কথা আমি কওঁ, নৱপ্ৰজন্মক দুখ দিওঁ, কিন্তু আমি যে তাৰ কাৰণে নিজে কিমান দুখী সেই কথাটো আমি ভাবি নাচাওঁ। অভিভাৱকসকলৰ কথা কৈছোঁ মই। এই যে আমি কথাই প্ৰতি কওঁ যে আজি ল'ৰা ছোৱালীবোৰ এনেকুৱা হ'ল, আমি কিন্তু আগতে তেনেকুৱা নাছিলোঁ, আমি এইটো কৰিছিলোঁ সেইটো কৰিছিলোঁ, আমি ডাঙৰক শ্ৰদ্ধা কৰিছিলোঁ, আমি চব একেলগে আছিলোঁ, এনেকুৱা ধৰণৰ কথাবিলাক যে কওঁ, আমি নিজে কেতিয়াবা ভাবি চাইছোঁনে যে এই যে আজিৰ প্ৰজন্ম এনেকুৱা হৈছে কিহৰ কাৰণে হৈছে? এতিয়া চাওক, আপোনালোকে এটা কথা মন কৰিব, আমি যেতিয়া সৰু আছিলোঁ বা তাতকৈও আগতে, আজি 60-70 দশক বা তাৰ আগৰখিনি 80 দশক 90 দশকমানলৈকে আছিল যৌথ পৰিয়াল। এই যে একেলগে পৰিয়ালবোৰ থাকে, ককা আইতা বৰমা বৰদেউতা খুৰা খুৰী, নহয়নে? চব যে একেলগে থাকে, কিমান মানুহখিনিৰ মাজত আন্তৰিকতা থাকে, একতা থাকে। আৰু তেনেকৈ থাকিলে কি হয়, যিটো পৰিয়ালৰ যিটো সংস্কাৰ সেইখিনি শিকিছিল। আজিকালি চাওক, আজিকালি ইমানবোৰ মানুহ নালাগে, দুটা পৰিয়ালেই একেলগে নাথাকে। ইজনে ভাবে তেওঁৰ খৰচ বেছি হৈছে ঘৰত, সিজনে ভাবে তেওঁৰ খৰচ বেছি হৈছে, বা ল'ৰা ছোৱালী পঢ়া শুনা অসুবিধা হুলস্থুল হৈ থাকে, এনেকুৱাবিলাক কাৰণ দৰ্শাই হয়তো আজিকালি কোনো মানে একেলগে থাকিব নিবিচাৰে, বেলেগ বেলেগকৈ থাকিব লোৱা হ'ল। তেনেস্থলত কি হয়, যিসকল অভিভাৱক চাকৰিয়াল, মাকো চাকৰিয়াল দেউতাকো চাকৰিয়াল, ঘৰখনত মাত্ৰ ল'ৰা আৰু মাক দেউতাক বা ছোৱালী আৰু মাক দেউতাক, তেনেস্থলত কি হয়, মাক দেউতাক ৰাতিপুৱাই ওলাই যায়, একেবাৰে গধূলি সময়ত আহে, 4টা 5টা বজালৈকেতো ঘৰ নোসোমায়। সেই সময়ছোৱাত সেই সন্তানটি কিমান অকলশৰীয়া চাওক। তেওঁৰ স্কুল 3টামান বজাত ছুটি হয়, তেওঁ ঘৰলৈ আহি পেলাইতো মাক দেউতাকক নাপায়, চাবি তেওঁলোকৰ হাতে হাতে থাকিব চাবিকলি। সেই সময়ছোৱাত তেওঁ কিমান অকলশৰীয়া অনুভৱ কৰে। তাৰপিছত আকৌ যিসকল মাক দেউতাক অকণমান মোৰ কাহ আহিছে, অকণমান সামাজিক, মেল মিটিঙত ঘূৰি ফুৰে বা পাৰ্টি এটিলৈ যায়, তেওঁলোকে সন্তানটোক নিনিয়ে। সেই সময়ছোৱাত সন্তানটোক ঘৰৰ কাম কৰা কাম কৰা মানুহজনৰ হাতত এৰি থৈ যায়, এইটো পঢ়িবা সেইটো পঢ়িবা কৰি থৈ যায়। কিন্তু ল'ৰাটোৰ মনৰ অৱস্থাটো সেইসকলে কিন্তু চিন্তা নকৰে। সেই সময়ছোৱাত তেওঁ কিন্তু খুব অকলশৰীয়া অনুভৱ কৰে। আৰু তেনেকুৱাতে যদি লগৰ ল'ৰাই ফোন কৰি মাতে বা আহিবলৈ বিচাৰে, তেওঁ না নকৰে, কাৰণ সেই সময়ত তেওঁ খুব কম্পিউটাৰ এটা দৰকাৰ, তেওঁ খুব অকলশৰীয়া অনুভৱ কৰে। আৰু তেনেকৈ যেতিয়া লাহে 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 বাঢ়ি যায় কথাবিলাক, তেতিয়া সেই সন্তানৰ কি হয়, এই যে ড্ৰাগছ বা মদ ভাং এইবিলাকৰ আসক্ত হৈ পৰে। আৰু এটা কথা দেখিছোঁ, আজিকালি এটা মানে ধং বুলিয়ে কওঁ নে কি বুলি কওঁ, মই দেখিছোঁ গুৱাহাটীত বিশেষকৈ মই বেছিকৈ দেখিছোঁ। তেওঁলোকৰ যিসকল ভাল হয় ভালেই হয় বাৰু। তাৰপিছত কিছুমান পৰিয়ালত দেখিছোঁ ল'ৰাই মাকলৈ বা দেউতাকলৈ নকয়, বেছিকৈ মাকলৈ কয়, ফোন কৰি কয়, মা আমি আজি গ্ৰুপ ডিছকাশ্যন কৰিম, ঘৰলৈ নাযাওঁ, আজি ইয়াৰ ঘৰতে থাকিম। মাকেও খুব কথাটো সহজভাৱে লৈ সমৰ্থন কৰি থৈ দিয়ে যে হয়, সিহঁতে আজি পঢ়িব, গ্ৰুপ ডিছকাশ্যন একেলগে পঢ়িব। সেইটো বাৰু এটা গ্ৰহণযোগ্য কথা হ'লনে কওকচোন? আমিতো আগতে এইবোৰ কেতিয়াও দেখা নাছিলোঁ। আৰু সকলোৱে নিৰলে পঢ়িবলৈ বিচাৰে, অকলে পঢ়িবলৈহে বিচাৰে। কিবা এটা বুজি পোৱা নাই, তাৰ কাৰণে কোনোবা এজনৰ চোকা ল'ৰা এজনৰ ওচৰলৈ বা শিক্ষকৰ ওচৰলৈ গৈ বুজি আহিছে, সেইটো এটা বেলেগ কথা। কিন্তু গ্ৰুপ ডিছকাশ্যন ইমান একেবাৰে মানে বেলেগ হৈ গ'লনে? সকলোৱে নিৰলে পঢ়িবলৈ বিচাৰে, হুলস্থুলতে দিগদাৰহে পায় বেছিভাগে। বহুত মানুহে পৰিৱেশত মানে ঘৰখনৰ পৰিৱেশৰ লগত খাপ খুৱাই হুলস্থুলত পঢ়ে বাৰু, কিন্তু গ্ৰুপ ডিছকাশ্যন কৰিছেনে, ল'ৰাই পঢ়িছেনে, ক'ৰবাত পাৰ্টি কৰিবলৈ গৈছেনে, ক'ৰবাত ড্ৰাগছ লৈছেনে, সেই খবৰখিনি মাক দেউতাকে কিন্তু নকৰে। সেই খবৰ কিন্তু লোৱা উচিত যে ল'ৰাটো ৰাতিটো সঁচাকৈ তেওঁৰ লগৰ ল'ৰাৰ ঘৰত থাকি পঢ়িলেনে। সেয়েহে কওঁ, অভিভাৱকসকল, সন্তানক সং দিয়ক, লগ দিয়ক, কেতিয়াবা একেলগে যাওক, ফুৰক, দূৰত গৈ পেলাই খাওক, ধুনীয়া ৰেষ্টুৰেণ্ট এখনত ফুৰাবলৈ নিয়ক সন্তানক, সিহঁতৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক।
আৰু এটা কথা মই ক'ব খোজোঁ, যিসকল পিতৃ মাতৃ সুশিক্ষিত, পঢ়াব পাৰে, তেওঁলোকে শিক্ষকৰ ওপৰত, প্ৰাইভেট টিউশ্যনৰ ওপৰত এৰি নিদি ল'ৰা বা ছোৱালীক বা নিজৰ সন্তানক নিজে পঢ়াই চাওকচোন। কাৰণ আপোনালোকে নিজে যিমান আন্তৰিকতাৰে পঢ়াব, অইনে এইটো কেতিয়াও নকৰে। তাৰপিছত চাব আপোনাৰ ল'ৰা বিপথে গৈছেনে, ছোৱালী বিপথে গৈছেনে, কেতিয়াও নাযায়। মই আকৌ আহিছোঁ হেৰি কথালৈ, এই যে আমাৰ নৱপ্ৰজন্মক দুখ দি থাকোঁ। আচলতে আজিকালি আমি অভিভাৱকসকলো কিন্তু বহুত ক্ষেত্ৰতে দোষী। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ সন্মুখতে যি ঘৰ আছিলে চলিহা উপাধিদাৰী, তেখেতলৈ আমি খুব ভয় কৰিছিলোঁ। আমাৰ দেউতাতকৈ তেখেতলৈ ভয় কৰিছিলোঁ। আমি যদি গধূলি ওলাই যাওঁ, তেখেতে যদি কয়, এই গধূলি ক'ত যাওঁ, কিতাপৰ টেবুলত বহকে যা, পঢ়া টেবুলত বহকে, সুৰাই ঘূৰি আহোঁ। বা কেতিয়াবা কি হয়, আমাৰ খুৰাহঁতে, আমি যৌথ পৰিয়ালত আছিলোঁ, মই কৈছোঁৱেই আগতে, খুব ভাল লাগে যৌথ পৰিয়ালত থকাৰ আমেজটোৱে বেলেগ। ঘৰখনত কেতিয়াও তলা নপৰি, কাৰণ মাক দেউতাক ওলাই গ'লেও খুৰা খুৰীয়েক বৰমাক বৰদেউতাকসকল থাকেই, কেতিয়াও সন্তানে অকলশৰীয়া অনুভৱ নকৰে। গতিকে তেওঁলোকেও যদি ক'ৰবালৈ ওলাই যোৱাৰ কাৰণে ধমক এটা দি বা কাণখন পকাই বা চৰ এটা মাৰি হ'লেও পঠিয়াই দিয়ে, মা দেউতাহঁতে কোনো বেয়া নাপায়, ভালেই পায়। শিক্ষকটো ঘৰ পায়হি, অকণমান যদি নম্বৰ কমিবলৈ হয় পৰীক্ষাত, আহি ঘৰ পায়হি। বেটাইছিলোঁ সেই সময়ত ছাত্ৰ ছাত্ৰীক শিক্ষকে তেতিয়াও বেটায়, কিন্তু কেতিয়াও খুব বেছি বেয়াকৈ আঘাতপ্ৰাপ্ত কৰি পেলাই নিপিতে, বা পিটিলেও অভিভাৱকে কেতিয়াও ওজৰ আপত্তি নকৰে। মাত্ৰ কয় হাত ভৰি বেয়াকৈ নামাৰিব, হাত ভৰি নাভাঙিব আৰু দিব দুচাটমান, সেইধৰণে কয়। গতিকে আমি এতিয়া প্ৰত্যেকটো কথাতে নৱপ্ৰজন্ম এনেকুৱা হ'ল তেনেকুৱা হ'ল দুখ দি থকাতকৈ, আমি তেওঁলোকক কিমান সময় দিছোঁ, কিমান যত্ন লৈছোঁ, তেওঁলোকক খবৰ কিমান ৰাখিছোঁ, তেওঁলোকৰ নিসংগতাক দূৰ কৰিবলৈ আমি কিমান চেষ্টা কৰিছোঁ, সেইটো চোৱা উচিত নহয়নে? মই আজি এইখিনি কথা কৈছোঁ, সঁচাকৈ আপোনালোকে ভাবিবচোন বাৰু কথাখিনি হয়নে নহয়, মই শুদ্ধকৈ কৈছোঁ নে? নমস্কাৰ, বেছি সময় নলওঁ। আপোনালোকে মাত্ৰ মোৰ পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউবটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, শুভৰাত্ৰি, বাই।